নাকত একদম ঝাল লাগি গৈছে। হেল্ল' বন্ধু বান্ধৱীসকল, ইলোৰা ফেমিলিলৈ স্বাগতম জনালোঁ। আজি আহক আপোনালোকক কম তেলত নগাটেঙা আচাৰ কেনেকৈ বনায় মই তাকে দেখুৱাওঁ। তাৰ কাৰণে বজাৰৰ পৰা মই 1 কিলো নগাটেঙা আনিলোঁ। প্ৰথমতে গোটেইখিনি মই ধুনীয়াকৈ চাফা কৰি ল'লোঁ। চাফা কৰি লোৱাৰ পিছতে মই ধুই লৈ নগাটেঙাখিনি এটা প্লাষ্টিকৰ ডিব্বাত নিমখ অলপ সৰহকৈ দি এনেকৈ গোটেইখিনি ভালকৈ মিহলাই ল'লোঁ। মিহলাই লোৱাৰ পিছত মই 2টা ৰাতি এই ডিব্বাটোতে ৰখাৰ পিছতে মই পিছদিনাখন এটা ফুটা খৰাহিত উলিয়াই ল'লোঁ আৰু তাতে হালধি ভালকৈ সানি ল'লোঁ। সানি লৈ মই এখন ডলাত এতিয়া শুকুৱাবৰ কাৰণে এখন চফা কাপোৰত গোটেই নগাটেঙাখিনি এনেকৈ উলিয়াই ল'লোঁ। টেঙাখিনি বহুত বেছি শুকুৱাব নালাগে, এইটো অকণমান ইয়াৰ পৰা পানীটো নাইকিয়া হ'লেই হৈ যাব। এতিয়া মই মাত্ৰ 2টা ৰ'দ, বেছি কাঢ়া ৰ'দ নাছিলে, 2টা ৰ'দ মই দিবলৈ পালোঁ যেনে তেনে। এতিয়া মছলাখিনি ৰেডি কৰি লওঁ আহক। আপোনালোকে ল'ব গোটা ধনিয়া, জিৰা, চফ, আজৱাইন, কালজিৰা, মিঠি, সৰিয়হ আৰু কেইটামান জালুক। ইয়াতে অলপ সৰিয়হ অকণমান সৰহকৈ ল'ব। সৰিয়হ অকণমান সৰহকৈ ল'লে আচাৰৰ মছলাটোৰ সোৱাদটো বেছি হয়। গোটেইখিনি এনেকৈ নিজে দোকানৰ পৰা কিনি আনি অকণমান গৰম কৰি ল'ব। গৰম কৰি লোৱাৰ পিছতে মিক্সিত দি ল'ব আৰু বেছিকৈ খুন্দিব নালাগে, অলপ গোটা হৈ থাকিলে হৈ যায়। এতিয়া এইখিনি জলকীয়াখিনিও ঠিক তেনেকুৱা ধৰণে কৰি ল'ব, অকণমান গৰম কৰি মিক্সিত দি ল'ব। এতিয়া মই গেছত কেৰাহী পাতি অলপ তেল দি তেলখিনি গৰম হ'বলৈ দিলোঁ আৰু এনেকৈ নগাটেঙাখিনি তাতে তেলত দি দিলোঁ। অলপ সময় ভজাৰ পিছতে মই ইয়াত ৰঙৰ কাৰণে এয়া জলকীয়া গুড়া দিছোঁ আৰু এয়া ৰেডি কৰি থোৱা মছলাখিনি। জলকীয়া অকণমান সৰহকৈ লৈছোঁ, কিয় জ্বলা হ'লে অকণমান টেঙা আচাৰবোৰ খাই ভাল লাগে। এতিয়া এইখিনি জোখমতে নিমখটো অৱশ্যে অকণমান টেঙাত বেছিয়ে লাগে, তেতিয়াহে আচাৰখিনি খাই ভাল লাগে। নাকত একদম ঝাল লাগি গৈছে। এইখিনি এতিয়া নগাটেঙাখিনি ভজা হৈ গ'ল। এতিয়া মই ঠাণ্ডা হ'বৰ কাৰণে গেছটো অফ কৰি থৈ দিলোঁ। আচাৰখিনি বহুদিন ভাল হৈ থাকিবৰ কাৰণে এতিয়া মই ইয়াত অকণমান ভিনেগাৰ মিহলাই দিম আৰু এই ভিনেগাৰখিনি দিয়াৰ পিছত মই লগে লগে বটলত নভৰাওঁ। এইখিনি মই অহাকালিলৈ এবাৰ আকৌ ৰ'দত দিম। 1 ৰাতি এনেকৈয়ে মই থৈ দিম, কেৰাহীতে মই এনেকৈ থৈ দিম আৰু অহাকালিলৈ এবাৰ ৰ'দত দিয়াৰ পিছতহে মই আকৌ এইখিনি বটলত ভৰাম। আচাৰখিনি এতিয়া ৰ'দত এবাৰ আকৌ দি এতিয়া বটলত ভৰোৱাৰ সময় হৈ গ'ল। ঠাণ্ডা কৰিহে বটলত ভৰাব লাগিব দেই। এই আচাৰখিনি যদি এনেকৈ বনায়, ইয়াত বহুত বেছি মিঠাতেল লগা নাই, দেখিছে নহয়, মই মিঠাতেল বহুত বেছি দিয়া নাই আৰু এনেকৈ বহুত দিন ৰাখি থ'ব পৰা যাব আৰু খুব টেষ্টি হ'ব খাবলৈ, দেখিছেনে? এয়া চাওক, 1 কেজি নগাটেঙা কেৱল মাত্ৰ এই বটলটো মাত্ৰ 1 বটলহে হ'ল আৰু খুব ধুনীয়া হৈছে, গোন্ধটো গম পাইছে নহয়। ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাব। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।